আজিৰ ইজৰাইল পেলেষ্টাইনৰ যুদ্ধৰ মূল কাৰণ এই মাউণ্ট টেম্পলতে অল আলাক্সা মছজিদ নিৰ্মাণ কৰে। এতিয়াৰে পৰাই সেই ঠাইডোখৰৰ বাবে জিউছ আৰু মুছলমানসকলৰ মাজত বিবাদ চলিয়েই আছে। গৃহভূমি জেৰুচালেমলৈ উভতাই অনা বেলফোৰ্ট ডিক্লেৰেশ্যনক ৰাষ্ট্ৰসংঘলৈ পঠিয়াই দিয়ে। আকৌ ইছৰাইলী মানুহ বহুৱাবলৈ আৰম্ভ কৰিলে। হামাছলৈ সমৰ্থন আগবঢ়ায়। 7 অক্টোবৰ 2023 হামাছে ইজৰাইলৰ ওপৰত আকস্মিক আক্ৰমণ কৰিলে। বহুতো ইজৰাইলী লোকক হত্যা কৰিলে, আঘাত কৰিলে আৰু বন্দী কৰিলে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে 9 তাৰিখে ইজৰাইলেও হামাছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে। এটাৰ পিছত আন এটা বোমা বৰ্ষণেৰে গাজা ষ্ট্ৰীপৰ অট্টালিকাসমূহ খহাই লক্ষ্য হামাছৰ সন্ত্ৰাসবাদী। কিন্তু বোমাই জনতা বা সন্ত্ৰাসবাদীৰ বিচাৰ নকৰে, যাক য'তে পাই মাথো উৰুৱাই লৈ যায়। আৰু গাজা ষ্ট্ৰীপত বৰ্তমান সেয়াই হৈ আছে। হামাছ উগ্ৰপন্থীলৈ লক্ষ্য কৰি ইজৰাইলে কৰা বোমা বৰ্ষণত দুয়োফালৰ পৰা এই ভিডিঅ' প্ৰস্তুত কৰাৰ সময়লৈকে 2000ৰো অধিক মানুহে প্ৰাণ, হাজাৰ হাজাৰ মানুহৰ আঘাত হৈছে আৰু প্ৰায় 1.5 লাখ মানুহে নিজৰ ঘৰ বাৰী হেৰুৱালে। এনে কিয় হৈছে বাৰু? মাজে সময়ে ইজৰাইল পেলেষ্টাইনৰ মাজত এনে যুদ্ধৰ কথা কিয় শুনিবলৈ পাওঁ? সেই বিষয়ে আজি বিতংকৈ আপোনালোকৰ আগত লৈ আনিছোঁ। দেন লেটছ মুভ। 1047 BC শাসক চলোৰ নেতৃত্বত আজিৰ পেলেষ্টাইন আৰু ইজৰাইলৰ এলেকাত জিউছ কিংডমৰ শাসন চলিছিল। ইয়াৰ ৰাজধানী আছিল জেৰুচালেম। ইয়াতে ৰজা ডেভিডৰ পুতেক ৰজা চলোমানে জিউছসকলৰ প্ৰথমটো মন্দিৰ নিৰ্মাণ কৰিছিল। নাম আছিল টেম্পল মাউণ্ট। 586 BCত বেবিলিয়ানসকলে আক্ৰমণ কৰি এই মন্দিৰটো ভাঙি দিয়ে। পিছত পাৰ্চিয়ানসকলে আকৌ বেবিলিয়ানসকলক পৰাস্ত কৰি পুনৰ বেবিলিয়ানসকলে ভাঙি দিয়া মন্দিৰটো নিৰ্মাণ কৰে। ইয়াৰ পিছত আকৌ ৰোমান সাম্ৰাজ্যৰ ৰজাই এই পাৰ্চিয়ানসকলক পৰাস্ত কৰি পুনৰ মন্দিৰটো ভাঙি দিয়ে। কিন্তু এই মন্দিৰৰ পশ্চিমৰ যিটো দেৱাল, এই দেৱালটো থাকি যায়। এই কথা আপোনালোকে মনত ৰাখিব, কাৰণ আজিৰ ইজৰাইল পেলেষ্টাইনৰ যুদ্ধৰ মূল কাৰণ এই মাউণ্ট টেম্পলতে আছে। ৰোমান সাম্ৰাজ্যই জেৰুচালেমত থিতা পেলোৱাৰ সময়তে জিউছসকলৰ ওপৰত অত্যাচাৰ আৰম্ভ হয়। ফলত বেছিভাগ জিউছ ইজৰাইল এৰি বিদেশলৈ গুচি যায়। অৱশ্যে কেইটামান জিউছ ইজৰাইলতে থাকি যায়। তাৰে এটা পৰিয়ালত যীশুখ্ৰীষ্টৰ জন্ম হয়। যীশুখ্ৰীষ্টৰ বাণীয়ে সকলোকে তেওঁৰ ফালে আকৃষ্ট কৰিছিল। ফলত যীশুখ্ৰীষ্টৰ জনপ্ৰিয়তা বৃদ্ধি পাবলৈ ধৰিলে। তাতে ক্ষুণ্ণ হৈ জিউছসকলে যীশুখ্ৰীষ্টক ক্ৰুচত দিয়ে। সেয়েহে খ্ৰীষ্টান ধৰ্মী লোকসকলে আজিও তাৰ বাবে জিউছসকলক দোষাৰোপ কৰে। ৰোমানসকলে তেতিয়াও ভালদৰে ইজৰাইলত শাসন চলাই আছিল। 306 খ্ৰীষ্টাব্দত ৰোমান ৰজা কনচট I, যাক ইতিহাসত কনষ্টেণ্ট টাইম দ্য গ্ৰেট বুলি জনা যায়, ই ৰোমানসকলৰ ৰজা হয় আৰু তেখেতে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰে। ৰোমান ৰজা কনষ্টেণ্ট I বা কনষ্টেণ্ট টাইম দ্য গ্ৰেটে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰাৰ পিছতে যীশুখ্ৰীষ্টক ক্ৰুচবিদ্ধ কৰা ঠাইত এটা চাৰ্চ নিৰ্মাণ কৰিছিল আৰু এই চাৰ্চৰ নাম আছিল চাৰ্চ অফ দ্য হোলী চেপল। ফ্ৰেণ্ডছ, মনত ৰাখিব, সেই ঠাই য'ত চাৰ্চ অফ দ্য হোলী চেপলকাৰ নিৰ্মাণ কৰিছিল, সেই ঠাই টেম্পল মাউণ্টৰ পৰা মাত্ৰ 2 কিলোমিটাৰ আঁতৰতহে আছিল। ছশ 38 খ্ৰীষ্টাব্দত আৰব আৰ্মিজ অফ উমৰসকলে ৰোমান সাম্ৰাজ্যক পৰাস্ত কৰে আৰু জেৰুচালেম দখল কৰে। আৰু ৰোমান সাম্ৰাজ্যই ভাঙি দিয়া টেম্পল মাউণ্টৰ ঠাইত ডম অফ দ্য ৰক আৰু ইয়াৰ ওচৰতে অল আলাক্সা মছজিদ নিৰ্মাণ কৰে। ইছলামত বিশ্বাস আছে যে অল আলাক্সা মছজিদত হজৰত মহম্মদে জেৰুচালেমলৈ আহোঁতে নিশা কটাইছিল আৰু ইয়াৰে ওচৰত থকা এটা শিলৰ ওপৰত ভৰি থৈ জন্নতলৈ গৈছিল। সেই শিল থকা ঠাইত ডম অফ দ্য ৰক নিৰ্মাণ কৰা হৈছে। জিউছসকলে দাবী কৰে যে যিটো এলেকাত অল আলাক্সা মছজিদ আৰু ডম অফ দ্য ৰক আছে, এই এলেকাত পূৰ্বে মাউণ্ট টেম্পল আছিল। সেয়েহে জিউছসকলে অল আলাক্সা মছজিদ, ডম অফ দ্য ৰক আৰু টেম্পল মাউণ্টৰ থাকি যোৱা পশ্চিমৰ ৱাল, এই গোটেই এলেকাটো টেম্পল মাউণ্ট বুলি কয়। সেয়েহে সেই ঠাই সিহঁতৰ পূজাৰ ঠাই। কিন্তু মুছলমানসকলে ইয়াক হৰম অল শ্বৰীফ বুলি কয়। তেতিয়াৰে পৰাই সেই ঠাইডোখৰৰ বাবে জিউছ আৰু মুছলমানসকলৰ মাজত বিবাদ চলিয়েই আছে। আনহাতে ইয়াৰে 2 কিলোমিটাৰ আঁতৰত আছে চাৰ্চ অফ দ্য হোলী চেপলকাৰ। এতিয়া সেই ঠাইৰ মূল বিতৰ্কৰ কাৰণটো নিশ্চয় আপোনালোকে বুজি পাইছে। প্ৰথমে জিউছসকলৰ টেম্পল মাউণ্ট আছিল। ইয়াক এজনে ভাঙিলে, আকৌ আন এজনে বনালে, আকৌ আন এজনে ভাঙিলে, যদিও পশ্চিমৰ এটা দেৱাল থাকি গ'ল। পূবৰ ফালে মুছলমান ৰজাই অল আলাক্সা মছজিদ আৰু ডম অফ দ্য ৰক নিৰ্মাণ কৰিলে। ইয়াৰে আকৌ 2 কিলোমিটাৰ আঁতৰত আছে চাৰ্চ অফ দ্য হোলী চেপলকাৰ। সেয়ে সেই 2-3 কিলোমিটাৰৰ এলেকাটো খ্ৰীষ্টান, জিউছ আৰু ইছলাম, এই 3টা ধৰ্মৰ পবিত্ৰ ভূমি। মাউণ্ট টেম্পলৰ ৰৈ যোৱা পশ্চিমৰ দেৱালত জিউছসকলে আজিও প্ৰাৰ্থনা কৰে, কিন্তু মুছলমানসকলক সোমাবলৈ দিব নিবিচাৰে। অল আলাক্সা মছজিদ আৰু ডম অফ দ্য ৰকত অমুছলমান ব্যক্তিৰ প্ৰৱেশ নিষেধ। চাৰ্চ অফ দ্য হোলী চেপলকাৰত খ্ৰীষ্টানসকলে প্ৰাৰ্থনা কৰে আৰু অখ্ৰীষ্টান মানুহৰ প্ৰৱেশ নিবিচাৰে।
ঠাই একেখনেই, কিন্তু বিশ্বৰ অন্যতম 3টা ধৰ্মৰ পবিত্ৰ ভূমি। সেয়েহে সেই গোটেই এলেকাটো তিনিওটাই নিজৰ অধীন কৰি ল'ব বিচাৰে। ইয়াৰ পিছত 195 খ্ৰীষ্টাব্দৰ পৰা 1291 খ্ৰীষ্টাব্দলৈ মুঠ 8টা ধৰ্মযুদ্ধ খ্ৰীষ্টান আৰু মুছলমানসকলৰ মাজত জেৰুচালেমতে সংঘটিত হৈছিল, যাক ইতিহাসত ক্ৰুছেড বুলি জনা যায়। 1516 চনৰ বেটেল অফ মাৰ্জ ডাবিকত পেলেষ্টাইন এলেকাটো অটোমান সাম্ৰাজ্যৰ অধীনলৈ আহে। অটোমান সাম্ৰাজ্যৰ ৰজা ইছলাম ধৰ্মৰ আছিল বাবে তেতিয়া আকৌ জিউছসকলৰ ওপৰত নানা ধৰণৰ অত্যাচাৰ চলিবলৈ ধৰিলে, যাৰ ফলত জিউছসকলে বিশ্বৰ বিভিন্ন দেশলৈ গৈ বসবাস কৰিবলৈ লৈছিল, বিশেষকৈ ইউৰোপত। কিন্তু জিউছসকলে নিজৰ জন্মভূমি ইজৰাইলৰ কথা কেতিয়াও পাহৰা নাছিল, কাৰণ অল আলাক্সা মছজিদেই হওক বা ডম অফ দ্য ৰকি হওক বা চাৰ্চ অফ দ্য হোলি চেপলকাৰেই হওক, তাতকৈ পুৰণা পূজাস্থল আছিল টেম্পল মাউণ্ট। সেয়েহে জিউছসকলে য'তেই নাথাকক লাগে সদায় টেম্পল মাউণ্টৰ ফালে মূৰ কৰি পূজা অৰ্চনা কৰে আৰু সময় সুবিধা পালে নিজৰ উৎপত্তিস্থল জেৰুচালেমলৈ গৈ পুনৰ বসবাস কৰাৰ হাবিয়াস মনত জীয়াই ৰাখিছিল। ইয়াৰ উপৰি অন্য দেশতো জিউছসকলক নানা ধৰণে অত্যাচাৰ আৰু নিৰ্যাতন কৰিছিল। বিভিন্ন দেশত থাকি সেই দেশৰ নাগৰিকতা গ্ৰহণ কৰিলেও কিন্তু সাম্প্ৰদায়িক ভেদভাৱৰ চিকাৰ হৈছিল, বিশেষকৈ খ্ৰীষ্টান প্ৰধান দেশত। সেয়েহে জিউছসকলে নিজৰ এখন দেশ আৰু ভূমিৰ বাবে ঐক্যবদ্ধ হ'বলৈ ধৰিলে আৰু 1896 চনত থিওডৰ হাৰ্জি আৰম্ভ কৰিলে এটা আন্দোলন, যাৰ নাম আছিল জিউনিজম। ইয়াৰ মূল লক্ষ্য আছিল বিশ্বৰ বিভিন্ন প্ৰান্তত থকা জিউছসকলক নিজৰ গৃহভূমি জেৰুচালেমলৈ উভতাই অনা, তাৰ বাবে আৰ্থিক, সামাজিক, ৰাজনৈতিক সকলো ধৰণৰ সহায় আগবঢ়োৱা। সেই সকলোবোৰ চলি থকাৰ সময়তে 1914 চনৰ প্ৰথম বিশ্বযুদ্ধ আহে। এই যুদ্ধত পৃথিৱীৰ দেশবোৰ দুটা ভাগত বিভক্ত হৈছিল। ইয়াৰ এটা মিত্ৰ শক্তি, যাৰ অংশীদাৰ আছিল ব্ৰিটেইন, ফ্ৰান্স, ৰাছিয়া, ইটালী, জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ, আৰু আনটো আছিল কেন্দ্ৰীয় শক্তি, যাৰ অংশীদাৰ আছিল জাৰ্মানী, অষ্ট্ৰিয়া, হাংগেৰী, অটোমান সাম্ৰাজ্য আৰু বুলগেৰিয়া। এই যুদ্ধত যদিও অটোমান সাম্ৰাজ্য কেন্দ্ৰীয় শক্তিৰ লগত আছিল, কিন্তু অটোমান সাম্ৰাজ্যৰ ভিতৰতে থকা জিউছসকলে মিত্ৰ শক্তিৰ পক্ষতে যুদ্ধ কৰিছিল। তাৰ বাবে ব্ৰিটিছসকলে জিউছসকলৰ লগত বেলফোৰ্ট ডিক্লেৰেশ্যনৰ চুক্তিত স্বাক্ষৰ কৰিছিল, আৰু এই বেলফোৰ্ট ডিক্লেৰেশ্যনৰ এটা প্ৰধান চৰ্ত আছিল যে দ্য মেজেষ্টিছ গভৰ্ণমেণ্ট ভিউ উইথ দ্য ফেভাৰ দ্য ইষ্টাব্লিছমেণ্ট ইন পেলেষ্টাইন অফ এ নেশ্যনেল হোমলেণ্ড ফৰ জেউইছ পিপল। সেই বিশ্বযুদ্ধত মিত্ৰ শক্তিৰ বিজয় হৈ ফলত পেলেষ্টাইনৰ শাসন ব্ৰিটিছৰ অধীনলৈ যায়, আৰু প্ৰতিশ্ৰুতি অনুসৰি জিউছসকলক পেলেষ্টাইনত এখন দেশ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। তাৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তত থকা জিউছসকলক পেলেষ্টাইনলৈ অনাৰ ব্যৱস্থা কৰিবলৈ লয়। বিভিন্ন দেশত বিদ্বেষ, অত্যাচাৰৰ সন্মুখীন হোৱা জিউছসকলেও সেই সুবিধা গ্ৰহণ কৰি পেলেষ্টাইনলৈ অহা আৰম্ভ কৰে। ব্ৰিটিছসকলৰ পৃষ্ঠপোষকতাত পেলেষ্টাইনত হোৱা জিউছ একত্ৰীকৰণক কিন্তু আৰৱ দেশ যেনে লেবানন, চিৰিয়া, ইজিপ্ত, ইৰাক, ইৰাণ আদি সমৰ্থন কৰা নাছিল। কিন্তু সেই প্ৰক্ৰিয়াত লাখ লাখ জিউছ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পেলেষ্টাইনলৈ আহিছিল। সেইখিনি চলি থকাৰ সময়তে জাৰ্মানীত হিটলাৰ লাহে লাহে ক্ষমতাশালী হৈ আহে আৰু জিউছৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰে। হলকষ্টৰ যোগেদি প্ৰায় 60 লাখ জিউছক হত্যা কৰা হয়। প্ৰায় 35ৰ পৰা 40,000 জিউছ লোকক হিটলাৰৰ দ্বাৰা কনচেনট্ৰেশ্যন কেম্পত হত্যা কৰা হয়। এইবোৰৰ মাজতে 1939 চনত পুনৰ দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হয়। এইবাৰো পুনৰ বিশ্ব দুটা ভাগত বিভক্ত হয়। দ্বিতীয় বিশ্বযুদ্ধত জিউছসকলে মিত্ৰ শক্তিৰ পক্ষত থাকিল। 1945 চনত দ্বিতীয় বিশ্বযুদ্ধ শেষ হ'ল, হিটলাৰৰো মৃত্যু হ'ল। এইবাৰ ব্ৰিটিছসকলে জিউছসকলক এখন দেশ প্ৰদান কৰাৰ দিশত আৰু এখোজ আগবঢ়াই বেলফোৰ্ট ডিক্লেৰেশ্যনক ৰাষ্ট্ৰসংঘলৈ পঠিয়াই দিয়ে, যাতে ৰাষ্ট্ৰসংঘই পেলেষ্টাইনত উচিত ঠাই এটা চিনাক্ত কৰি জিউছসকলক এখন দেশ প্ৰদান কৰে। ৰাষ্ট্ৰসংঘৰ সন্মুখতো প্ৰধান সমস্যা আছিল দুটা। ইয়াৰে এটা আছিল পেলেষ্টাইনৰ মুঠ জনসংখ্যাৰ 3 ভাগৰ এভাগে আছিল জিউছ, কিন্তু মুঠ মাটিকালিৰ মাত্ৰ 6% জিউছসকলৰ দখলত আছিল। আৰু আনটো সমস্যা আছিল জেৰুচালেম। সেই ঠাইক কাক দিয়া হ'ব, কাৰণ ইছলাম, জিউছ আৰু খ্ৰীষ্টান এই 3টা ধৰ্মৰ উপাসনাস্থল আছে জেৰুচালেমত। সেয়েহে 1947 চনত ৰাষ্ট্ৰসংঘৰ 11জনীয়া কমিটিয়ে পেলেষ্টাইনক 3টা ভাগত ভাগ কৰিলে। জিউছ প্ৰধান এলেকাত ইজৰাইল নামেৰে এখন নতুন দেশ গঠন কৰি জিউছসকলক দিলে, আৰু আৰৱ প্ৰধান এলেকাত পেলেষ্টাইনেই থাকিল, আৰু জেৰুচালেম ৰাষ্ট্ৰসংঘৰ অধীনত থাকিব। কমিটিৰ সিদ্ধান্তৰ ওপৰত ৰাষ্ট্ৰসংঘত ভোটদান চলিল, আৰু আৰৱ দেশ আৰু ভাৰতবৰ্ষৰ বাদে আন দেশৰ সমৰ্থনত কমিটিৰ সিদ্ধান্ত ৰাষ্ট্ৰসংঘত গৃহীত কৰা হ'ল। লগে লগে ৰাষ্ট্ৰসংঘই নতুনকৈ বিভাজন কৰা ইজৰাইল পেলেষ্টাইনৰ মেপ ৰাজহুৱাকৈ প্ৰকাশ কৰিলে। ৰাষ্ট্ৰসংঘৰ সেই সিদ্ধান্তৰ পিছতেই ব্ৰিটেইনে পেলেষ্টাইন ত্যাগ কৰে, আৰু ইয়াৰ ঠিক এদিন পিছত ইজিপ্ত, জৰ্ডান, লেবানন, অমান, ইৰাক, চিৰিয়া, চৌদি আৰৱ দেশ সন্মিলিত হৈ ইজৰাইলৰ ওপৰত আক্ৰমণ কৰে। আৰৱ দেশসমূহৰ মতে পেলেষ্টাইনৰ বিভাজন হ'ব নোৱাৰে। পেলেষ্টাইন কেৱল আৰৱ মুছলিমসকলৰ ঠাই, আৰু তাৰ মাজত ইজৰাইল দেশ হ'ব নোৱাৰে। সেয়েহে পেলেষ্টাইনৰ মাজত ৰাষ্ট্ৰসংঘই নতুনকৈ জন্ম দিয়া ইজৰাইলক আৰৱ দেশবোৰে মিলি শেষ কৰাৰ চেষ্টা কৰিছিল। কিন্তু পৃথিৱীক আচৰিত কৰি ইজৰাইলে ইমানকেইখন শক্তিশালী আৰৱ দেশক পৰাস্ত কৰে,
আৰু এই যুদ্ধৰ ফলস্বৰূপে ইজৰাইলে পেলেষ্টাইনৰ বহু ঠাই দখল কৰে। 1964 চনত সকলোবোৰ আৰব দেশে মিলি পেলেষ্টাইন লিবাৰেশ্যন অৰ্গেনাইজেশ্যন চমুকৈ PLOৰ গঠন কৰে। এই সংগঠনৰ মূল লক্ষ্য হ'ল পেলেষ্টাইনৰ পৰা ইজৰাইল নাইকিয়া কৰা। এইখিনি চলি থকাৰ সময়তে ইজিপ্তৰ শাসক নাছিৰে ইজৰাইলৰ বাণিজ্য কৰিডৰ ষ্ট্ৰেইট অফ ইৰাণ ব্লক কৰি দিয়ে। নাছিৰৰ সেই কামত অসন্তুষ্ট হৈ ইজৰাইলে পুনৰ ইজিপ্তৰ ওপৰত আক্ৰমণ কৰে আৰু পূৰ্বে দখল কৰা ঠাই দখল কৰে। লগতে পেলেষ্টাইনৰ গাজাপট্টি আৰু ৱেষ্টাৰ্ণ বেংকো দখল কৰি লয় আৰু এই গাজাপট্টি আৰু ৱেষ্টাৰ্ণ বেংকতেই বৰ্তমান সকলোবোৰ যুদ্ধ চলি আছে। ইয়াৰ পিছত 1969 চনত মহম্মদ আবেদ ৰেহমান, যাৰ জনপ্ৰিয় নাম আছিল য়াছিৰ আৰাফাত, PLOৰ চেয়াৰমেন হিচাপে শপত গ্ৰহণ কৰে। য়াছিৰৰ দিনতে PLO আৰু ইজৰাইল সমূহ সমৰত উপনীত হয়, কিন্তু কোনো দিনে ইজৰাইলক পৰাস্ত কৰিব নোৱাৰিলে। বৰং লেবাননত লুকাই থকা বহুতো PLOৰ সেনাক বিচাৰি বিচাৰি ইজৰাইলে হত্যা কৰিলে। PLO দুৰ্বল হৈ পৰিল। পিছত PLOই লাহে লাহে উপলব্ধি কৰিলে যে পেলেষ্টাইনৰ পৰা ইজৰাইল নাইকিয়া কৰিব নোৱাৰে। সেয়েহে 1888 চনত PLOই ইজৰাইল দেশৰ অস্তিত্ব স্বীকাৰ কৰি ৰাষ্ট্ৰসংঘই নিৰ্ধাৰণ কৰি দিয়া সীমা মানি ল'বলৈ মান্তি। কিন্তু ইজৰাইলে ইতিমধ্যে বিভিন্ন যুদ্ধৰে পেলেষ্টাইনৰ যিখিনি ঠাই দখল কৰি ল'লে সেইখিনি ঠাই ঘূৰাই দিবলৈ মান্তি নকৰে। 1993 চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি বিল ক্লিণ্টনৰ মধ্যস্থতাত ৱাশ্বিংটন ডিচিত ইজৰাইল ৰাষ্ট্ৰপতি ইটজাক ৰবিন আৰু PLOৰ চেয়াৰমেন য়াছিৰ আৰাফাতৰ মাজত এটা চুক্তি স্বাক্ষৰিত হয় আৰু এই চুক্তিৰ নাম আছিল অশ্লো চুক্তি বা অশ্লো একৰ্ড। এই চুক্তি অনুসৰি ইজৰাইলে ৱেষ্টাৰ্ণ বেংক আৰু গাজাপট্টি এলেকাটো PLOক ঘূৰাই দিবলৈ মান্তি হয়। কিন্তু ইটজাক ৰবিনৰ এনে কাৰ্য ইজৰাইলীসকলৰ হজম নহ'ল। সেয়েহে এই চুক্তিৰ এবছৰৰ পিছত 1994 চনত ৰাষ্ট্ৰপতি ইটজাক ৰবিনক হত্যা কৰি দিয়া। ইয়াৰ পিছতে চিমন পেৰেছ ইজৰাইলৰ ৰাষ্ট্ৰপতি হয়। পেৰেছে ইজৰাইলী জনতাৰ দাবী বুজি পাইছিল। সেয়েহে অশ্লো চুক্তিত PLOক ঘূৰাই দিয়া গাজাপট্টি আৰু ৱেষ্টাৰ্ণ বেংকত আকৌ ইজৰাইলী মানুহ বহুৱাবলৈ আৰম্ভ কৰিলে, যিটো অশ্লো চুক্তিৰ পৰিপন্থী আছিল। ইফালে অশ্লো চুক্তিক অমান্য কৰাৰ বাবে PLO তথা পেলেষ্টাইনী লোকসকলৰ ইজৰাইলী লোকসকলৰ ওপৰত বিশ্বাস নাইকিয়া হৈ পৰিল। লগতে PLOই ইজৰাইলৰ ওচৰত শান্তিৰ বাবে লোৱা পদক্ষেপক PLOৰ পৰাজয় বুলি গণ্য কৰি পেলেষ্টাইনী লোকসকলে PLOক সমৰ্থন কৰিবলৈ এৰি ইতিমধ্যে 1987 চনত গঠন কৰা হামাছলৈ সমৰ্থন আগবঢ়ায়। পেলেষ্টাইনী লোকসকলক লাগে ইজৰাইলৰ ওচৰত হাৰ নমনা এটা শক্তিশালী সংগঠন। হামাছ আচলতে ধৰ্মান্ধ কট্টৰ ইছলামী ব্যক্তিৰ এটা সংগঠন আৰু ইয়াৰ গঠনৰ উদ্দেশ্য হৈছে পেলেষ্টাইনৰ পৰা ইজৰাইলক শেষ কৰা। হামাছে কিন্তু PLOৰ দৰে ইজৰাইলৰ সৈতে সমূহ সমৰত লিপ্ত নহয়, কাৰণ ইমান বছৰৰ অভিজ্ঞতাৰ পৰা হামাছে এই কথা উপলব্ধি কৰিছে যে সমূহ সমৰত ইজৰাইলক পৰাস্ত কৰা অসম্ভৱ। সেয়েহে গৰিলা যুদ্ধ বা লুকাই চুৰ কৰি আক্ৰমণ কৰি ইজৰাইলৰ ক্ষতি কৰিব বিচাৰে। হামাছক অষ্ট্ৰেলিয়া, কানাডা, ইউৰোপ, ইজৰাইল, জাপান, UK, আমেৰিকা যুক্তৰাষ্ট্ৰ, পাৰাগুৱে আদি দেশে সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছে। পেলেষ্টাইনক ইজৰাইল মুক্ত কৰাৰ সপোন লৈ হামাছৰ গঠন হ'লেও কিন্তু ইজিপ্ত, জৰ্ডান আৰু সংযুক্ত আৰব এমিৰেটছ আদি আৰব দেশেও হামাছৰ বিৰোধিতা কৰে। 26 অক্টোবৰ 1994 চনত ইজিপ্ত আৰু জৰ্ডানে ইজৰাইলক ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদান কৰিলে। লগতে সংযুক্ত আৰব এমিৰেটেও ইজৰাইলৰ লগত বৈদেশিক সম্পৰ্ক মজবুত কৰি গৈ আছে। আমিও আশা কৰোঁ আন আৰব দেশসমূহেও ইজৰাইলক দেশৰ মৰ্যাদা দিয়ক, কাৰণ ইজৰাইল দেশৰ বাদে জিউছসকলৰ এই পৃথিৱীত কোনো ঠাই নাই। ভাগ বটোৱা কৰি মিলিজুলি থাকিলে সকলোৰে লাভ হয়। তাৰ বাবে আৰব দেশবোৰে পদক্ষেপ ল'ব লাগিব, কাৰণ বৰ্তমান হামাছক আৰব দেশবোৰে টকা পইচা, অস্ত্ৰ শস্ত্ৰ আৰু যুদ্ধৰ প্ৰশিক্ষণ দি আছে। ইজৰাইলৰ জনতা আৰু শাসকসকলেও আকুৰ গুজালি মনোভাৱ এৰি এৰা ধৰাৰ মাজেৰে এই বিবাদৰ মীমাংসা কৰিব লাগে। দিন গৈ মাহ হ'ল, মাহ গৈ বছৰ হ'ল, বছৰ গৈ বহুতো দশক পাৰ হৈ গ'ল, কিন্তু ইজৰাইল পেলেষ্টাইনৰ বিবাদৰ অন্ত আজিলৈ নহ'ল। দুয়ো দেশত থকা কট্টৰ বিচাৰধাৰাৰ মানুহে শান্তি বিচৰা নেতাক নাই হত্যা কৰিব, নতুবা ক্ষমতাহীন কৰি দিব। আৰু কিমান দিন এনেদৰে থাকিব? কিমান নিৰীহৰ তেজেৰে ৰাঙলী হ'ব পেলেষ্টাইন ইজৰাইলৰ ভূমি? ইয়াক কোনেও ক'ব নোৱাৰে। সকলোৱে কেৱল সময়লৈকেহে এৰি দিছে। আজিৰ ভিডিঅ'ত ইমানেই দোষ্ট। যদি ভাল লাগিলে লাইক কৰি দিব, আৰু যদি বিচাৰে তেনেধৰণৰ আপডেট তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।